বিশ্ব ইতিহাস গঢ়িব খোজা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এক নতুন দিগন্তৰ যোগেদি তেওঁলোকে আগবাঢ়িছে আৰু ছবিৰ ওপৰত তেওঁলোকৰ ওপৰত মই এখন প্ৰশিক্ষণ দিছোঁ আৰু লগত আছে আমাৰ উপস্থিত মৰমৰ তেওঁলোকৰ মাক দেউতাক আৰু মাক দেউতাকৰ যোগেদি আমি দুআষাৰ বক্তব্য ল'ম যদিও তাৰ আগতে মই অকণমান ছাত্ৰ ছাত্ৰীসকলে কিনো কৰিছে আহকচোন অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া কলিনী গাঁৱত আজি প্ৰথম এটা নতুন চেণ্টাৰ আজি মুকলি কৰিছোঁ আৰু লকডাউনৰ কাৰণে আমি স্কুলত যাব পৰা নাই। ইয়াতে আমাৰ ওচৰত এটা ক্লাব আছে, সেই ওচৰৰ ক্লাবটোতে আমি ইয়াত শিকাব লৈছোঁ আৰু সম্পাদকৰ অনুমতি লৈহে আমি এই পাঠদানটো দিয়া হৈছে আৰু কিমান সম্ভৱ হয় মই নাজানো, কিন্তু তেওঁলোকক অকণমান যিমানখিনি পাৰিছোঁ নিজৰ সামৰ্থ্য অনুযায়ী আৰু মই যিখিনি প্ৰশিক্ষণ লৈছোঁ সেই প্ৰশিক্ষণবিলাক তেওঁলোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কণ্ঠ ছাত্ৰ ছাত্ৰীসকলে পদুম ফুল আৰু এই ৰং কৰা পদ্ধতি কিছুমান দিছোঁ আৰু ইয়াত এখন প্ৰাকৃতিক চিনেৰি আঁকিছে। সেইটো এটা সম্পূৰ্ণ এটা থিয়ৰী, তাকে সেইটো বুজাই দিয়া আছে, এইটো প্ৰাথমিক হয়, কিন্তু ৰিয়েল আমি ইয়াৰ প্ৰাকৃতিক দৃশ্য কিছু আমি শিকাই দিয়া নাই। লাহে লাহেকৈ আমি তাক ভালকৈ শিকোৱা হ'ব আৰু প্ৰথম আমি যিখিনি শিকাওঁ প্ৰথমতে আমি ত্ৰিভুজ শিকোৱা হয়। ত্ৰিভুজৰ পৰা আদি কৰি ইয়াত বাকচ গোলকীয় বেলুন এনেকৈ তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হয় প্ৰথম অৱস্থাত। তাৰপিছতে আমি ইয়াৰ পদ্ধতি যিখিনি ৰং কৰা আছে সেই পদ্ধতিবিলাক আমি দেখুওৱা হয়, এনেকৈ দেখুওৱা হয় ডাঠৰ পাতলা কৰাৰ পৰা আদি কৰি। আৰু তাতোতকৈ প্লাছ পইণ্ট হৈছে একেবাৰে সৰু সৰু ল'ৰা ছোৱালী, কিন্তু ইমান কম টাইমত তেওঁলোকে পাৰিছে, মই আচৰিত লাগিছে তেওঁলোকক মই দেখি কিনে, ইমান কম সময়ত তেওঁলোকে পাৰিছে। কিন্তু মই ইয়াৰ পৰ্যায়ত আৰু ভালকৈ মই দেখাবলৈ সদায় চেষ্টা কৰিম, দেখাবলৈ মানে অলৰেডি মই তেওঁলোকক অব্যাহত ৰাখিছোঁ। আৰু এইজন হৈছে একেবাৰে সৰু ছাত্ৰ, তেওঁ যথেষ্টখিনি ইমান কম সময়ত তেওঁ এবাৰ স্কুল গৈছে বুলি কৈছে, কিন্তু নাজানো তেওঁলোকৰহে মাকৰ মুখে মই তেওঁলোকক বক্তব্যটো শুনিম, কিন্তু ইমান কম টাইমতে তেওঁ ইমানখিনি কৰিছে আৰু এইখিনি লাহে লাহেকৈ ছবি আঁকিছে। টুপি হেপী বাৰ্থডে যিটো টুপি আমি তেওঁলোকক একদম প্ৰাথমিক যিটো চিম্পল হিচাপে দেখুওৱা হয়, এনেকৈ তেওঁলোকক হোমৱৰ্কো কৰিব দিয়া হৈছিলে। হোমৱৰ্কখিনি কেনেকৈ কৰিব লাগে মই সেইখিনি অলৰেডি দেখাই দিয়া আছে। যিখিনি ভুল হৈছিলে ভুল বুলি মই দেখাই দিয়া হয় আৰু যিখিনি শুদ্ধ আছে শুদ্ধ বুলি কওঁ সিহঁতক। আৰু এতিয়া আহিম আমি লাহেকৈ আমি তেওঁলোকৰ মাক দেউতাকৰ দুআষাৰ বক্তব্য শুনিম। আৰু ইয়াত কলিনী গাঁৱত এটা নতুন চেণ্টাৰ হৈছে আৰু মই যিমানখিনি পাইছোঁ তেওঁলোকক হোৱাৰ কাৰণে মাক দেউতাকসকলে কিনো কয় আহকচোন এটা পৰামৰ্শবিলাক লওঁ, লগতে আহক আমি এতিয়া প্ৰথমতে মাকক দুআষাৰ বক্তব্য অকণমান শুনিব বিচাৰিছোঁ। নমস্কাৰ, আপুনি কলিনী গাঁৱত এটা নতুনকৈ এটা চেণ্টাৰ আছে, আপুনি কি ধৰণে এটা আশা কৰি এই নতুন প্ৰজন্মক উঠাই নিয়ে আৰু ছবিৰ ওপৰত আৰু অন্যান্য বিষয়ৰ ওপৰত? ছবি বুলি ক'লে হয়তো মানে ভাল নোপোৱা কোনো মানে ছাত্ৰ ছাত্ৰীয়ে নহ'ব, যিমান মানে সৰুৰ পৰা যেতিয়া মানে কাঠ পেঞ্চিল ধৰিব মানে ষ্টাৰ্ট কৰে তেতিয়াৰ হয়তো মানে তাহাঁতৰ চবতকৈ ফেভৰেট বস্তু হ'ল ছবি। আৰু মই ভাবোঁ ছবিৰ যোগেদি মানে এটা ল'ৰাই বা এজনী ছোৱালীয়ে তাহাঁতৰ যিবোৰ মনত ভাবে মানে কিবা এটাৰ ওপৰত যিটো মানে ধাৰণা থাকে সেইটো মানে ছবিৰ যোগেদি মানে তাহাঁতি বুজাবও পাৰে। এনেইতো বাৰু ছবি জানে, বাট কিন্তু মানে কি হ'ল তাৰ কিছুমান টেকনিক্স থাকে, তো সেই টেকনিক্সবোৰ যাতে মানে ধৰা ভালকৈ A to Z মানে শিকি তাহাঁতি মানে আৰু তাহাঁতৰ মানে ছবিবোৰ মানে আৰু যাতে ভাল হয় সেইটোৱে বিচাৰোঁ। আশা কৰোঁ লগতে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভাল ফল পায় আৰু ইয়াত যিটো অনুষ্ঠান হ'বলগীয়া আছে তাত যদি কলিনীৰ ভাল ফল দেখুৱাব পাৰে তেতিয়াহ'লে আৰু ভাল কথা হ'ব। এনেকৈ তুমি আগবাঢ়ি যোৱা আৰু সকলোকে এনেকৈ শিকাই ফুলৰ ভৱিষ্যত উজ্জ্বল কৰা তোমাৰ দায়িত্ব দিছে। ধন্যবাদ থাকিল। আৰু এই অনুষ্ঠানৰ যোগেদি আমাৰ নিজৰ যিসকল আছে ব্যক্তিসকল আছে আৰু আমাৰ গাঁৱৰ দাদা বৌসকলে সকলো ক্ষেত্ৰতে সহায় কৰিম বুলি কৈছে। আশা কৰোঁ এই অনুষ্ঠানটো এটা ভাল হওক, এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা জিলিকি থাকক, তাৰে আমি কামনা কৰিছোঁ। আৰু এই কৰ্ম ছাত্ৰ ছাত্ৰীসকলে যিসকল ভৱিষ্যত তেওঁলোকে আগবাঢ়িছে বা এটা আশা কৰিছে, সেই আশাটো যাতে পূৰণ হওক তাৰে কামনা কৰিছোঁ।